Welcome to Study Learning. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছো HSLC ক্লাছ 10ৰ অসমীয়া বিষয়ৰ কিছুমান ইম্পৰ্টেন্ট ৰচনাৰ বিষয়ে। সো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ৰচনা কেইটা মিছ নকৰিবা, ধুনীয়াকৈ ইয়াৰ আনসাৰ কেইটা লিখি শিকি এক্সামত বহিবা। কাৰণ এই ভিডিঅ'টোত মই যি কেইটা ৰচনাৰ বিষয়ে ডিসকাস কৰিছো এই ৰচনা কেইটা বহুত ইম্পৰ্টেন্ট হয়। তোমালোকে ইয়াৰ পৰা নিশ্চয় এটা কমন পাবা। আৰু যদি তোমালোকৰ এই ৰচনা কেইটাৰ আনসাৰৰ প্ৰয়োজন হয় কমেন্ট বক্সত জনাবা, পিছত বেলেগ এটা ভিডিঅ'ত ইয়াৰ আনসাৰ আপলোড কৰাৰ চেষ্টা কৰিম। আৰু যদি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ' বিলাক যাতে তোমালোকৰ ওচৰত আগতে গৈ পায়। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা আৰু এই ৰচনা কেইটা মিছ নকৰিবা, বহুত ইম্পৰ্টেন্ট হয়। ইয়াত মই 4খন ৰচনাৰ বিষয়ে ডিসকাস কৰিছো। এই 4খন ৰচনা বহুত ইম্পৰ্টেন্ট হয়। তেনেহলে আগ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম ইম্পৰ্টেন্ট ৰচনাখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। এই ৰচনাখন বহুত ইম্পৰ্টেন্ট হয় আৰু গুৰুত্বপূৰ্ণ হয়। এই ৰচনাখন বাৰে বাৰে এক্সামত আহি থাকে। সেকেন্ড ৰচনাখন হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। এইখনো বহুত ইম্পৰ্টেন্ট হয়। সো তোমালোকে এই দুয়োখনৰ আনসাৰ আগতে শিকি লবা। ইয়াৰ পৰা দুয়োখনৰ পৰা এখন কমন থাকিবই। 3 নম্বৰ ইম্পৰ্টেন্ট ৰচনাখন হৈছে অসমৰ বানপানী। এইখনো ইম্পৰ্টেন্ট হয়, পৰীক্ষাত মাজে মাজে আহি থাকে এইখনো। 4 নম্বৰ আমাৰ ইম্পৰ্টেন্ট ৰচনাখন হৈছে অসমৰ প্ৰাকৃতিক সম্পদ। এই 4খন তোমালোকে এই 4খনৰ আনসাৰ যদি শিকি এক্সামত বহা ইয়াৰ পৰা নিশ্চয় কমন থাকিবই। আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। Thank you for watching the video.